ওই ঠান্ডি গৈছে পানী মই যেতিয়া এখন ডক্টৰ খাইলো তেতিয়া মোক ঠাণ্ডা দিনত মানে পুৰা ৰাফ হৈ যায় ন চ' এইবোৰ খাই থ'ব লাগে বিচনাখন ডাঙৰ যে চাওঁ বহুত টাইম লাগে আৰু মই কাপোৰ পিন্ধি আছোঁ মোৰ আউটফিট আৰু তোলাটো কেতিয়া হেল্ল' অডিয়েঞ্চ ৱেলকাম টু মাই কিটি চেনেল তো এইটো মোৰ ফাৰ্ষ্ট ইউটিউব ভিডিঅ' হয় তো মই মোৰ ফাৰ্ষ্ট ইউটিউব ভিডিঅ'টোত মই কি দিম বুলি মই বহুত ভাবিলোঁ তাৰপিছত লাষ্টত ডিচাইড কৰিলোঁ যে মই মানে দিনটোত মই কেনেকৈ থাকোঁ মোৰ ঘৰত সেইখিনি আপোনালোকক আজি দেখুৱাম বুলি ভাবিছোঁ প্ৰথম ভিডিঅ'টোত তো আহক চাই থাকক আৰু স্কিপ নকৰাকৈ চাব গোটেই ভিডিঅ'টো তো গাইজ এতিয়া বাজিছে দিনৰ 11টা তো আপোনালোকে ভাবিব পাৰে যে এই 11টা বজাৰ পৰা শ্বুট কৰিছে দেৰিকৈ উঠিছে এনেকৈ ভাবিব পাৰে কিন্তু মই 7টাতে উঠিলোঁ উঠি পেলাই মই কাম বনবোৰ কৰিলোঁ কাম বন কিছুমান আছিলে সেইবোৰ কৰি পেলাই মানে কামৰ মাজত ভিডিঅ' কৰিব নোৱাৰিছোঁ মই ভাবিলোঁ কি কাম বনখিনি শেষ কৰি পেলাই মই ভিডিঅ'টো শ্বুট কৰিম আৰু মই ৰাতিপুৱা উঠিয়েই মই চাহ খাওঁ কিন্তু আজি দেৰি হ'ল আজি 11টা বজাৰ পৰা কৰিব লগা হৈছে ভিডিঅ'টো অলপ কাম বন আছিলে কাৰণে তো মই এতিয়া চাহ খাম আৰু আপোনালোকে চাই থাকক তো গাইজ এতিয়া মই চাহ খাম আৰু মই দিনৰ আৰম্ভণিতে মই একাপ চাহ খাই লওঁ এনেই মই উঠিয়ে কি চাহ খাওঁ কিন্তু আজি দেৰি হৈছে তো আৰু চাহৰ আগত মই এগিলাচ কুহুমীয়া গৰম পানী খাওঁ তো মায়ে বহুত ধুনীয়াকৈ চাহ বনাই দিছে মোক তো এয়া চাওক এয়া চাহ আৰু এয়া হৈছে গৰম পানী তো মই এতিয়া খাম গৰম পানী পুৰা পানী মই যেতিয়া এখন ডক্টৰক খাই দিওঁ তেতিয়া মোক অশান্তি লাগে গোটেইখিনি একেলগে খাই দিলে अरे कहना क्या चाहते हो তো গাইজ মোৰ চাহ আৰু অকণমান আছে সেইকণ খাই শেষ কৰি লওঁ নেক্সট মই কি কৰোঁ আপোনালোকক দেখুৱাই আছোঁ তো গাইজ আমাৰ অকণমানজনী আহিছে এতিয়া আমাৰ ঘৰলৈ আৰু এই ঘৰ এইকণতে মোৰ খুৰী ছোৱালী হয় তো এইটো পোৱালিটো যে মই সৰুৰ পৰা কেঁচুৱা পাই মই তাইক মানে ডাঙৰ দীঘল কৰা বহুত মৰমত ডাঙৰ দীঘল কৰা আৰু বহুত মৰম কৈ দিয়া গোসানী কৈ দিয়া নমস্কাৰ মোৰ নাম কাশ্যপী পৰাশৰ কাশ্যপী পৰাশৰ আৰু ঘৰত কি বুলি মাতে গোসানী কৈ দে কাশ্যপী ঘৰত কি বুলি মাতে ক ক্ৰীম ক্ৰীম নহয় কিম 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 বুলি মাতে ন চুমিতা দে তো গাইজ সেয়া দেখিছে টাৱেল ল'লোঁ এতিয়া মই গা ধুবলৈ যাওঁ এতিয়া গা পা ধুই আহিলোঁ এতিয়া মই অলপ মুখত গাত কিবা কিবি সানিম তো মই এতিয়া মুখত কিবা কিবি সানিম চুলিখিনি কম জোখ নেব কিয় চুলি কাজ উঠাই এতিয়া মই এইটো সানিম অলিভ অইল মই মানে এনেই ঠাণ্ডা দিনততো চবেই সানে স্কিনটো মানে কোমল হৈ থাকিবলৈ গতিকে মই এতিয়া অলিভ অইল সানিম কেনেকৈ কৈছোঁ মোৰ স্কিনটো ইমান ভাল নহয় মই ইমান মানে স্কিন কেয়াৰ ইমান নকৰোঁ এয়া মোৰ মানে তেনেকৈ এনেই মই এইবোৰ সানিছোঁ আৰু अरे कहना क्या चाहते हो মানে কাৰণ ঠাণ্ডা দিনত পুৰা হেৰি হৈ যায় মই পাউডাৰ আনি ৰ'বা গোসানী এতিয়া পুৰা গৰমত কি ঠাণ্ডা দিনত মানে পুৰা ৰাফ হৈ যায় ন চ' এইবোৰ সানি থ'ব লাগে এনেই মই ইমান এইবোৰ স্কিনৰ ইমান যতন নলওঁৱেই আপোনালোকে যদি ভাবে যে মই কি সানো কি নাসানো কিন্তু মই একোৱে নাসানো মই স্কিনৰ যতন একোৱে নলওঁ মই চাওক মই এনেই এই ক্ৰীমটো এনেই মই সানো এইটো হেৰি হয় ফেয়াৰলেছ ক্ৰীম ইয়াৰ IMCৰ হয় তো মই এইটো সানো কিন্তু মানে কেতিয়াবাহে সানো কেতিয়াবা মুখত একো নলগাওঁৱেই তো মই এতিয়া লগাওঁ অকণমান তোক লাগিব খালি আমাৰ কিমেও মানে এইবোৰ মোৰ লগত এইবোৰ কৰি থাকে আমাৰ আইনাখনৰ ওচৰত এয়া চাওক এয়া আমাৰ আইনা এইজনী হৈছে কিমমণি তাইও পুৰা ফেশ্বন মানে পুৰা কৰে আৰু তাই সেইবোৰ মোৰ লগত তাই চলিয়ে থাকে সেইবোৰ এয়া লিপষ্টিক সানিছে দেখিছে তো মোৰ কথা আছে তো মই যিটি সানিছোঁ তাইকো সেইটোও লাগে বেয়াই লাগে মই বেছি সানি বেয়া পাওঁ কিনিছোঁ মানে মই নাসানোৱে তেনেকৈ আৰু মই আপোনালোকে ভাবিছে চাগে মই হ'ব পাৰে মই কিবা ঘেহাই মেহাই সানিছোঁ একদম মানে স্কিনখন তেনেকৈ সানে নেকি বাৰু তেনেকৈতো নাসানে কোনেও নাসানে তো মই পূৰাকৈ ঘঁহাই মহাই সানিছোঁ মই নাজানো মানে তেনেকৈ সানি দিওঁ আৰু
জানো কিন্তু মই মানে এনেকৈ খান্দি থকাৰ মোৰ মানে অভ্যাস নাই গতিকে মই তেনেকৈ খানো মই পূৰা একদম ৰগৰি দিওঁ মুখত আৰু হৈ গ'ল এতিয়া মোৰ স্কিনৰ ৰুটিন হৈ গ'ল এতিয়া তাইও মানে ফেশ্বনত এক নম্বৰ এয়া ভিডিঅ'ত আহিব যে তাই মোক কৈ আছে কংকনা বা তুমি মোক এইখিনি কৰি দিবা তুমি মোক চুলি বান্ধি দিবা কিবা কিবি মই ইমান স্কিন কেয়াৰ কৰি নাথাকোঁ এতিয়া ঠাণ্ডাৰ দিন কাৰণে মই অকণ অলিভ অইল সানো কিন্তু মই মুখত একোৱে নাসানো সঁচাকৈ ক'বলৈ গ'লে মই একোৱে নাসানো ক'ৰবাত ওলাই গ'লেহে অকণ লিপষ্টিক সানো মোৰ স্কিন কেয়াৰ বুলি ক'বলৈ মানে তেনেকুৱা স্কিন কেয়াৰ ৰুটিন নাই अरे कहना क्या चाहते हो আপোনালোকে যদি ভাবে মই স্কিনত কিবা সানো বুলি তো মই একোৱে নাসানো মোৰ স্কিন ৰুটিন নাই আৰু সেইকাৰণে মোৰ মানে একদম ৰাফ হৈ থাকে মুখখন আৰু মানে তেনেকৈ মই জিষ্টি ক্ৰীম সানি দিওঁ মই এতিয়া এইটো পাইছোঁ এইটো সানিলোঁ কেতিয়াবা বেলেগ এটা কিনি আনিম সেইটো সানি দিলোঁ शाबाश बेटा बहुत बढ़िया মই মানে জিষ্টি সানো কাৰণে মোৰ মানে আগতে বহুত আছিলে এতিয়া মানে বহুতে কমিলে কিন্তু অলপ দাগ চাগবোৰ আছে আৰু মুখত তো এতিয়া পাইছে দিনৰ 12টা আৰু মই এতিয়া নেক্সট কি কৰোঁ আপোনালোকে চাই থাকক চাওক এয়া চাওক পূৰা কাপোৰ কানি গোটেই পৰি আছে বিচনাত তো এতিয়া মই চাফা কৰিম ৰ'দ পৰি আছে তো মই গা ধুই উঠি আহি মই গোটেই ঘৰটো আকৌ এবাৰ চাফা কৰোঁ ৰাতিপুৱা কৰা হয়েই আৰু গা ধুই উঠি আহিও আকৌ লেতেৰা কৰি থৈ যায় মাহঁতে अरे कहना क्या चाहते हो মানে সেইটো কোৱা নাই মানে অকল লেতেৰা হয়ে দিয়কচোন তো হেৰি মই এতিয়া ৰুমটো চাফা কৰি মই কাপোৰ পিন্ধি আছোঁ এয়া মোৰ আউটফিট আৰু এইটো লাডুকুটি আউটফিট কৰক এতিয়া আমি এতিয়া ঘৰটো চাফা কৰোঁ দুইজনীয়ে বিচনাখন পাৰি হ'ল এইখন বিচনা পাৰি হ'ল বহুত ডাঙৰ যে বিচনাখন বিচনা জোৰা পোৱা আছে বিচনাখন ডাঙৰ যে চাওক এখন বহুত টাইম লাগে পাৰিবলৈ আৰু এখন ময়ে পাৰোঁ কোনেও মায়ে নাচি আছে ময়ে পাৰোঁ মাহঁতে নাপাৰে মানে মই অলপ ধুনীয়াকৈ চিটিকৈ পাৰিব পাৰোঁ তো আমি এতিয়া নেক্সট কৰোঁ হয়নে চুকু আমি এতিয়া নেক্সট কৰোঁ গাইছ মই এতিয়া মোৰ নামটোকে এইখিনি চাফা কৰি চুকুৱে আমাৰ গোসাঁনীয়ে মানে চুকুৱে আমাৰ মাক মাতে উমতি মাৰ আচল নামটো হৈছে প্ৰণতি মাক মাতে উমতি কেনেকুৱা লাগিছে গাইছ নামটো তাই নিজে দি লৈছে তো মই এতিয়া কাপোৰ আনিব পঠাইছোঁ মোৰ ড্ৰেছিংখন অলপ মেচিং গৈছে দে তো মই এতিয়া কৰিলোঁ হ'লেও মানে এতিয়া আকৌ চাফা কৰিব লগা হৈছে উঠি পেলাই মই এইবোৰ কাম কৰি লওঁ ৰাতিপুৱা 7টা বজাত উঠিছোঁ এইবোৰ কাম কৰি লৈছোঁ এনেও কৰোঁ আৰু কৰি পেলাই মই বাকী আজি কেইটামান কাম আছিলে সেইখিনি কৰিছোঁ তাৰপিছত আকৌ লেতেৰা হ'লে গা ধুই অহাৰ পিছত মই আকৌ চাফা কৰোঁ লেতেৰা হৈয়ে থাকে কৰে তাইও দিছেনে মোৰ লগত কিবা লাগি দিছে ধুনীয়াকৈ থকাই বস্তুবোৰ কাপোৰ দিলি তো গাইছ মই এফালৰ ড্ৰেছিঙৰ ফালৰ কৰিলোঁ আৰু কাপোৰৰ ফালৰ কৰিলোঁ কাপোৰখিনি ইমান মেচি হৈ থকা নাই হ'লেও মই কাটি দিছোঁ অকণমান মেচি হৈ আছে জাপি দিছোঁ চিজিল কৰি আছে চাওক এয়া আকৌ উলিয়াই কি কৰিছে তাইহে জানে ইয়াৰ নকৈ লঠানি হৈ গ'ল এতিয়া আমি ঠাই লাগিব ঠাই মোৰ চেপেনাৰ মাৰি লাবাৰ নাম হেৰি কৰি দিলে ঝাৰু মাৰোঁ ঝাৰু কাম আৰম্ভ কৰোঁ ন চুকু তাইও ঝাৰু মাৰে তাই এতিয়া ঝাৰু মাৰিব পাৰিবনে আমাৰ চিজিলতীয়ে মানে পুৰা মোতকৈ বেছি আৰু তাই এয়া দেখিছেনে চিজিল হৈ গ'ল তো এতিয়া আৰু এইডাল মই সৰুকৈ অকণমান কিবা মাৰিলোঁ মোক ভাল লগা নাই আমি এতিয়া অমিতা খাম ये रहा अमिता इसको खाएंगे नाइस
মই খাই আছোঁ তেতিয়াহ'লে মই ফুলৰ ভিডিঅ'তে কৰিব পাৰিলোহেঁতেন এতিয়া দিনৰ 1টা বাজিছে এতিয়া আমি ভাত খাবলৈ বহিছোঁ ভাত খাম এতিয়া এয়া দালি এয়া ভাতত আছে এয়া দালি আলু সনা এয়া জলকীয়া এয়া নিমখ আপোনালোকে দেখিছে মায়ে আৰু অকণমান দিছে কিবা শাক ভাজি দিছে দেখিছে তেনেকৈ আজি ইমান আইটেম নাই তো গাইজ আজি সুদা ভাত अरे कहना क्या चाहते हो সুদা ভাত নহয় আৰু দালি চালি আছে মই এনেকৈ খাই ভাল পাওঁ চিম্পলকৈ খাই ভাল পাওঁ আৰু অকণমান আছে ভাত কেইটামান আছে এইকেইটা খাই পেলাই আপোনালোকক লগ পাইছোঁ নেক্সট মই কি কৰোঁ ভাবিব পাৰে মই একো কাম বন নকৰোঁ বুলি এয়া চাওক এয়া দিনত বাচন ময়ে ধুওঁ মানে দিনত ভাকে বাচন মই ধুওঁ আৰু বাহিৰত কি ধুৱে তই চাওঁ মই বাচন ধুব লগা এতিয়া বাচন চাচন ধুই আহিলোঁ বাচন ধোৱাৰ পিছত আবেলি অকণমান শুওঁ আৰু এতিয়া মই এইখন কিতাপ লৈছোঁ এখন কিতাপখন এনেই মই ফোন টিপি শুওঁ এতিয়া এই কিতাপখন লৈ পেলাই এইখন পঢ়ি এতিয়া টোপনি কেমেৰামেনটো বহুত অকণমানি যে সেইকাৰণে কেমেৰাটো ধৰিব আমাৰ গুগুল এতিয়া শুৱাই নাই এই উঠিলোঁ আৰু এয়া আমাৰ লাটুগুটি এটা আৰু লাটুগুটিয়ে ইউটিউবত কিবা কিবি ভিডিঅ' চাই আছে হাত চলৰাইছে হাই বুলি কৈ দিয়া কালি মই উঠিলোঁ কৈ দিয়া তো এতিয়া আমি নেক্সট কি কৰোঁ চাই থাকোঁ এতিয়া পাইছে সন্ধিয়াৰ 6টা তো মই এতিয়া চাহ বনাবলৈ যাওঁ মই চাহ বনাবলৈ পাকঘৰত আহিলোঁ এয়া চাওক চাহ উতলি আছে আমাৰ এয়া হৈছে চেনি দি থৈছোঁ তো এতিয়া চাহ খাম इतनी खुशी চাহ মোৰ ৰেডি হৈ গ'ল লাল চাহ ৰঙা ৰঙা আৰু লগত এয়া হৈছে বিস্কুট এইজনী তাইকো দিছোঁ চাহ এয়া দিছোঁ আচলতে বিস্কুটৰ কথা ক'বলৈ গ'লে মানে বিস্কুট মানে অনা হোৱাই নাই এয়াকে খাই আছোঁ আৰু তো আপোনালোকে চাওক আৰু অকণমান চাহ আছে এইকণ শেষ কৰি পেলাই আপোনালোকক লগ পাই আছোঁ অডিয়েঞ্চ খোৱা লোৱা কাম বন হাঁহি ধেমালি এইবোৰ চবৰ মাজত কি থাকিব পঢ়া ষ্ট্ৰেছ থাকিব তো এতিয়া মই অকণ পঢ়িব লাগিব পৰীক্ষাও আহি পাইছেহি এতিয়া বাজিছে ৰাতিৰ 8:30 তো মই অলপ পঢ়োঁ এতিয়া মই কি কৰোঁ চাই থাকক আৰু মষ্ট ইম্পৰ্টেণ্ট কথা মোক ইনষ্টাগ্ৰাম আৰু ফেচবুকত আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব একচুৱেলি মই দম দিয়াৰ নিচিনা হৈছে মই দম দিয়া নাই মই তলত ডেছক্ৰিপশ্যন বক্সত ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ লিংক দি দিম আপোনালোকে গৈ প্লিজ চেক আউট কৰিব আৰু ফ'ল' কৰি দিব তো গাইজ মই ইমানতে ভিডিঅ'টো এণ্ড কৰিছোঁ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় আই হোপ আপোনালোকে ভালেই পাব যে আপোনালোকে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তাকি মোৰ আহিব লগা সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকলৈ যায় আৰু আপোনালোকে মোৰ ভিডিঅ' ধুনীয়াকৈ চাব পাৰে তো নেক্সট ভিডিঅ'ত লগ পাম বাই বাই আমাৰ চুকে বাই বাই দিব কৈ দিয়া বাই বাই বুলি কৈ দিয়া আৰু চুনাইতে দি দিয়া